নমস্কাৰ বন্ধুসকল, মোৰ নাম অৰুণজ্যোতি দাস আৰু মই কেইটামান চেছ টেকটিক্স বা চেছৰ অলপ কৌশলৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে। আমি কেইটামান টেকটিক্স যিবিলাক lichess.org ৱেবছাইটত পোৱা যায় সেইবিলাকৰ বিষয়ে কথা পাতিম। প্ৰথমটো চাইছোঁ, এইটো পজিশ্যনত এইটো একচুৱেলি চেকমেট পেটাৰ্ণৰ বিষয়ে জনাবৰ কাৰণে মই দেখাব বিচাৰিছোঁ। ইয়াত চেকমেট পেটাৰ্ণটো আমি যদি এতিয়া কুইনেৰে যদি চেক দিওঁ H2ৰ পৰা, তেতিয়া কিন্তু ৰজাটো পলাই যাব। গতিকে আমি এনেকুৱা ক্ষেত্ৰত চেক দিবৰ কাৰণে বিশ্বপটো আমি ব্যৱহাৰ কৰোঁ। এতিয়া এই মুহূৰ্তত আমি বহুত সুন্দৰভাৱে ডিস্কভাৰ এটেক ল'ব পাৰিম, এইটো। গতিকে এইটো এটা চেকমেট পেটাৰ্ণ আপোনালোকে মনত ৰাখিব পাৰে। নেক্সটটো আমি যাওঁ, এইটো চাইছোঁ। এতিয়া ব্লেকৰ মুভ হয়, ব্লেকে ধৰক গৈ আছে ন, কি দিব নালাগে। কোনটো যদি আমি দি দিওঁ কিন্তু কিঙে খাই দিব, আমি তেতিয়া ৰুকখন খাব নোৱাৰিম। কি হ'ব পাৰে, পাহৰি গৈছোঁ। পিছত আমি প্ৰথমে ভাবিছিলোঁ যে কুইনে খাই দিব, কিন্তু তেতিয়া আমাৰ লাভ কি হ'ব, মানে আমি যদি ৰুকটো খাই দিওঁ তেতিয়া কিঙে আমাৰ ৰুকটো খাই দিব, কিন্তু আমাৰ প'নটো আগবাঢ়ি যাব। সেইটো হৈছে আমাৰ প্ৰফিট। আমাৰ প'নটো আগবাঢ়ি গৈ আমি প'নটো প্ৰমোশ্যন কৰিব পাৰিম, নহয় জানো। নেক্সটটো চাওঁ। এতিয়া ব্লেকে কি দিব, ব্লেকে চেক দিব, আৰু এই মুহূৰ্তত আমি বহুত সুন্দৰভাৱে এই পিনটো ব্যৱহাৰ কৰিব পাৰোঁ। যিহেতু পিন হৈ আছিলে, আমাৰ কুইনক খাব নোৱাৰে, আৰু আমাৰ এইটো চেক। তাৰপিছত চাওঁ, এইটো পজিশ্যনত আমাৰ ব্লেকৰ কি মুভ দিলে ভাল হ'ব। আমি এটা চেক দিব পাৰোঁ, কিন্তু চেকটো আমি দুই ৰকমে দিব পাৰোঁ। এটা হৈছে ৰুকেৰে দিব পাৰোঁ E8ৰ পৰা, আৰু আমি কুইনেৰে দিব পাৰোঁ, কিন্তু কুইনেৰে দিলেহে আমাৰ লাভ হ'ব। ফৰ্ক হৈ গ'ল। তাৰপিছত হোৱাইটটো মুভ, ইয়াত আমি দেখা পাইছোঁ যে এটা ফৰ্ক হৈ পিন হৈ আছে, তাৰ যিটো হোৱাইটটো মুভ, হোৱাইটে আমাৰ তাৰ কুইনটো খাই দিব পাৰে, কিন্তু কুইনটো খাই দিলে আমাৰ যিহেতু বেক ৰেংকত আমাৰ মেট আছে, তাৰমানে বেক ৰেংকটো আমাৰ যিহেতু ৰজাটো ওলাই যাব নোৱাৰে, গতিকে ডাবুল ৰুক আছে, আমাৰ মেট হৈ যাব। গতিকে আমি কুইনটো খাব নোৱাৰোঁ। কুইনটো যদি খাব নোৱাৰোঁ,
কি কৰে, আমাৰ কুইনটো এতিয়া সি খাই দিব। এইটো গতিকে এইটো আমি ইয়াত খাব পাৰোঁ। গতিকে অলপ সাৱধানে বেক ৰেংকৰ কথা ভাবিব লাগিব দেই। পটককৈ আৰু মই বেক ৰেংকত মেট আছে বুলি ভাবি কুইনটো দি দিব নালাগে ফ্ৰীতে। তাৰপিছত এইটো এটা বহুত বঢ়িয়া এক্সাম্পল যে যিহেতু আমাৰ ইয়াত বিশ্বপটো আমাৰ একদম পইণ্টেড হৈ আছে, D3-ত আছে, আমি ধুনীয়াকৈ আমি H7-ত আমি মেট কৰিব পাৰোঁ, যদিহে আমাৰ ঘোঁৰাটো উঠি যায়। গতিকে আমাৰ নাইটটোক আমি কি কৰিম, চেক খাওঁ নেখাওঁ বেলেগ কথা।